এক মাহত কিমান ভিউজ আহিল মোৰ চেনেলটোত। গতিকে প্ৰায় মানুহে মোক সুধি থাকে যে এটা প্ৰশ্ন যে আপোনাৰ চেনেলত এক মাহত কিমান ভিউজ আহে। আজি মই সেই উত্তৰটোৰ লগতে যে মোৰ চেনেলত এক মাহত কিমান ছাবস্ক্ৰাইবাৰ বাঢ়িল, কিমান ভিউজ আহিল আৰু কোনটো শ্বৰ্ট সোনকালে ভাইৰেল হ'ল বা আটাইতকৈ টপ এই মাহৰ টপ শ্বৰ্টটো কেনেকৈ ভাইৰেল হ'ল, গতিকে সেই গোটেই কথাখিনি আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, কাৰণ যদিও আপুনি যদি ইউটিউবত নতুনকৈ আহিছে বা ইউটিউবত কাম কৰিব বিচাৰিছে বা এনেকুৱা ধৰণৰ টপিক যদি আপুনি লৈ কাম কৰিব বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাব, যাতে আপোনাৰ কোনো ধৰণৰ ক্ৰুটি বা ভুল ধাৰণা ৰখি নাযায়। গতিকে আজি মই আপোনালোকক সুন্দৰকৈ দেখাই দিম যে মোৰ চেনেলত কেনেকৈ এক মাহত কিমানখিনি কি আগবাঢ়িছে বা গ্ৰ' হৈছে। গতিকে এই গোটেই কথাখিনি মই আজি আপোনালোকক দেখাম। গতিকে মই প্ৰথমে ইউটিউব ষ্টেপলৈ যাব বিচাৰিছোঁ। আপোনালোকে দেখিব মোৰ স্ক্ৰীনত এয়া আপোনালোকে দেখিছে যে মোৰ চেনেলত যে বৰ্তমান 69,056 মানে 69,056জন ছাবস্ক্ৰাইবাৰ হৈছে বৰ্তমান চেনেলটোত। গতিকে মই যদি আপোনালোকক প্ৰথমে দেখাব পাৰোঁ যে মোৰ এক মাহত ভিউজ কিমান আহিল, গতিকে সেইটো আপোনালোকে চাব। প্ৰথমে মই এনালিটিক্সত গৈছোঁ, তাৰপিছত আপোনালোকক দেখাম ভিউজ। এয়া চাওক যে মোৰ এক মাহত মানে 28 ডেইজত কিমান ভিউজ আহিছে। গতিকে আপোনালোকে ইয়াত দেখিছে যে 1,04,85,335। গতিকে এইটো দেখিছে আপোনালোকে। গতিকে কিমান ভিউজ আহিছে যে 1 কোটি, মানে 1 কোটিত কিমান থাকে 10 মিলিয়ন। ভাবক আপুনি যে 1 মিলিয়নত 10 লাখ থাকে, গতিকে 1 কোটিত কিমান হ'ব, গতিকে 10 মিলিয়ন। গতিকে মই এক মাহতে 10 মিলিয়ন আনিবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকেও যদি এনেকৈ কাম কৰে, গতিকে আপোনালোকৰ চেনেলটো এক মাহতে মনিটাইজ হৈ যাব। গতিকে আপোনালোকে চাওক যে মই প্ৰথমে দেখাওঁ, মই প্ৰথম দেখিলে যে ভিউজ আহিছে 1,04,85,335। এতিয়া মই আপোনালোকক দেখাম, এতিয়া চাওক আপোনালোকে যে মোৰ এই লাষ্ট 28ত আটাইতকৈ ভাইৰেল শ্বৰ্টটো। গতিকে আপোনালোকে ওপৰত দেখিছে যে আছামিজ নলেজেবল লাইন, প্ৰথম এই শ্বৰ্টটো দেখক যে 3.8 লাখ ভিউজ আহিছে। গতিকে মই আপোনালোকক দেখাম যে প্ৰথম সেইটো বেছি ভাইৰেল হৈছে এইটো মাহত। গতিকে ইয়াৰ পিছত যদি আমি চাওঁ গোটেই মাহটোত মোৰ তেনেকুৱা লাখৰ ওপৰত কিমানটা আছে ভিউজ। গতিকে ইয়াত দেখিছে প্ৰথম 3.8 লাখ, তাৰপিছত আছে 3.5 লাখ, তাৰপিছত আছে 2.9 লাখ, তাৰপিছত 2.4 লাখ। গতিকে এনেকৈ মানে মাহটোত প্ৰায় 30-40টা মোৰ লাখত আহে ভিউজ। গতিকে তেনেকৈ আহিছে গতিকে মাহটোত। তাৰ উপৰি মই আপোনালোকক দেখাম যে এক মাহত মোৰ ইনকাম কিমান হ'ল সেইটো আপোনালোকে চাওক। মই এটা দেখাওঁ 28 দিনৰ ইনকামটো, যে ইয়াতে দেখিছে আপোনালোকে $33.66, মানে প্ৰায় $34 মোৰ ইনকাম আছে এই মাহটোত। গতিকে আপোনালোকে সেইটো চাওক। ইয়াৰ পিছতে মই আপোনালোকক দেখাম যে ৱাচ টাইম কিমান আহিছে। গতিকে আপোনালোকে ওপৰত দেখিছে যে 15K মানে 15,000 ঘণ্টা ৱাচ টাইম আহিছে। আৰু ছাবস্ক্ৰাইবাৰ কিমান আহিছে এক মাহত যে 1.6K মানে 1600 ছাবস্ক্ৰাইবাৰ আহিছে। গতিকে আপোনালোকে ভাবক যে এনেকুৱা কেটেগৰী যদি আপোনালোকে কাম কৰে, কেৱল আখৰ লিখি আপোনালোকে আপলোড কৰিব লাগে। এনেকুৱা ভিডিঅ' বনাবলৈ বেছি টাইম নালাগে, যে আখৰ লিখোঁতে প্ৰায় আমাৰ 15 মিনিটমান সময় লাগে। এই 15 মিনিট সময় আপুনি যদি ভালদৰে এডিটিং কৰি ধুনীয়াকৈ আগবঢ়ায়, তেতিয়াহ'লে আপুনি দিনটোত 4টা বা 5টা যদি ভিডিঅ' দিয়ে, তেনেহ'লে আপুনি আপোনাৰ চেনেলটো খুব সোনকালে গ্ৰ' কৰিব পাৰিব। আৰু আপোনালোকে এটা কথা জানেনে যে আপুনি দিনটোত 1 বা 2টা ভিডিঅ' দিলে
প্ৰায় ভাইৰেল হোৱাৰ চান্স কম থাকে। গতিকে আপুনি যদি এনেকুৱা শ্বৰ্ট ভিডিঅ' বনায় 5 ছেকেণ্ড 6 ছেকেণ্ডৰ, তেতিয়াহ'লে আপুনি 5টা বা 4টা আপুনি শ্বৰ্টছ ভিডিঅ' আপলোড কৰিব লাগিব। তেতিয়া আপোনাৰ চেনেলটো সোনকালে গ্ৰ' হ'ব আৰু সোনকালে আপোনাৰ মনিটাইজেশ্যন হোৱাৰ সুবিধা থাকে। গতিকে মই আপোনালোকে এই কথাখিনি দেখালোঁ যে মোৰ চেনেলত 1 মাহত কিমান ভিউজ আহে আপোনালোকে গম পালে যে প্ৰায় 10 মিলিয়ন ভিউজ আহে। গতিকে মই স্ক্ৰীণত দেখিলে গোটেই কথাখিনি। গতিকে যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' বনায় নে নবনায় এটা কমেণ্ট কৰিব। যদি আপুনি আগ্ৰহী এনেকুৱা ভিডিঅ' বনাবৰ কাৰণে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ সহায় হোৱাকৈ মই ভিডিঅ'বোৰ প্ৰস্তুত কৰিম। আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া কথা থাকে মোক কমেণ্টত জনাব। গতিকে আজিলৈ ভিডিঅ'টো মই ইমানখিনিতে সামৰিছোঁ। ধন্যবাদ।